নমস্কাৰ বন্ধু বান্ধৱীসকল চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে মাস্ক বনোৱা ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তেনেহ'লে দেৰি নকৰি বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাস্ক বনাবৰ কাৰণে মই এনেকুৱা এখন কাপোৰ লৈছোঁ আৰু এতিয়া মই মাস্কখনৰ কাৰণে মাপি ল'ম। এনেকৈ ফাষ্ট কৰি ল'ব। তাৰপিছত ফিতাৰে মাপি ল'ম আৰু এইবাৰ মই ফিতা এখন লৈ ফিতাটোৰে 9 ইঞ্চি দীঘলটো লৈছোঁ আৰু বহলটো লৈছোঁ 7 ইঞ্চি। চাওক মই আৰু এবাৰ দেখাই দিছোঁ। দীঘলটো 9 ইঞ্চি, বহলটো লৈছোঁ 7 ইঞ্চি আৰু এতিয়া মই এইখিনি কাটি ল'ম। মুখখনৰ কাপোৰখন ৰেডি হৈ গ'ল। এতিয়া মই ফিটাৰ কাৰণে মাপি ল'ম। ফিটাৰ কাৰণে লৈছোঁ মই 1 পৰা 18 ইঞ্চি। ইয়াৰ এটা মই দাগ দি ল'ম আৰু মই বহলটো ল'ম 1 ইঞ্চি। ইফালে দিও মই দাগ দি লৈছোঁ। ইফালৰ পৰা মই দাগ দি লৈছোঁ। এতিয়া মই কাটি লৈ এখন হল ফিতা, দুখন লাগিব, সেইকাৰণে মই এইটো মাপৰে আৰু এখন কাটি ল'ম। চাওক মোৰ ফিতা দুটা কাটি লোৱা হ'ল। এতিয়া মই চিলাই কৰি দেখাই দিম। প্ৰথমতে মই ফিতাটো চিলাই ল'ম। চিলাবৰ কাৰণে মই ফিতাটো দুইফালৰ মূৰটো এনেকৈ ভাঁজ কৰি দিছোঁ। ইফালৰটোও দিছোঁ আৰু ইফালৰটোও দিছোঁ আৰু এতিয়া দুয়োটা মূৰ জোৰা কৰি চিলাই ল'ম। আগতে মই 18 ইঞ্চি লৈছিলোঁ ফিতাটোৰ কাৰণে। এতিয়া মই ভাঁজ কৰি লৈ ফিতাটো দুইফালে কাৰণে কাটি ল'ম। মাস্কৰ বাবে ৰেডি কৰি লোৱা কাপোৰখন মই এতিয়া চাৰিওপিনে চিলাই কৰি ল'ম। প্ৰথমতে মই এইটো এনেকৈ ভাঁজ কৰি দিছোঁ, তাৰপিছত আৰু এটা দিছোঁ আৰু এনেকুৱা কৰি মই চাৰিওফালে চিলাই কৰি ল'ম। এয়া চাওক মোৰ চাৰিওপিনে চিলাই লোৱা হৈ গৈছে আৰু এতিয়া মই ইয়াৰ পৰা ধৰি ইয়াৰ এটা ভাঁজ কৰি দিছোঁ আৰু এনেকৈ আঙুলিৰে হেঁচি দিছোঁ আৰু ইফালৰ পৰাও এটা ভাঁজ কৰি দিছোঁ আৰু খোলাই দেখাইছোঁ মই। চাওক ইফালৰ পৰা এনেকৈ দিছোঁ, মিডিলত দিব লাগিব এইটো মানে, আৰু এইটো এনেকৈ দিছোঁ মই ভাঁজ কৰি আৰু এইটো মই চিলাই কৰি ল'ম। আৰু ইয়াৰ তলত ফালদি মই
ফিতাটো দি ল'ম ইয়াৰ তলেদি ফিতাটো দি দিম ইফাল দিও মই এটাটো সিলাই কৰি লম আপোনালোকে যিকোনো কাপোৰ দি সিলাই কৰি ল'ব পাৰে মুঠতে চাফা কাপোৰ হ'লে হ'ল আৰু একে ধৰণৰে মই ইফালৰটোও সিলাই কৰি লম একেবাৰে সহজ হয় আপোনালোকেও ঘৰত বনাই চাব যিকোনো কাপোৰৰে বনাব পাৰে গামোচাৰ বনালে বেছি ভাল দেখে একেবাৰে ইজি হয় আপোনালোকে বনাই চাবচোন আৰু এতিয়া আমাৰ মাস্কখন ৰেডি হৈ গ'ল ধুনীয়া হৈছে নে নাই বাৰু একেবাৰে ইজি পদ্ধতি হয় আপোনালোকে ঘৰত বনাই চাবচোন যদিহে মোৰ ভিডিওটো চাই আপোনালোকে ভাল পালে তেনেহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলৰ নতুন হয় প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব মোৰ আহিবলগীয়া ভিডিওসমূহ পাই থাকিবৰ কাৰণে পুনৰ লগ পাম আপোনালোকক নতুন এটা ভিডিও লৈ আজিলৈ ইমানে বাই বাই